নমস্কাৰ, মই পবিত্ৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ NE7। আজি এক আপোনালোকৰ বাবে অনুপ্ৰেৰণামূলক আৰু আপোনাৰ মন ভাল লগা এটা বাতৰি পৰিৱেশন কৰিবলৈ আহিছোঁ। আপোনালোকে বহু ব্যক্তি দেখিছে, বহু ব্যক্তি মনৰ অনুভৱ আপোনালোকে জানিবলৈ চেষ্টা কৰিছে, কিন্তু বৰ্তমান সময়ত আমি এগৰাকী যুৱতীৰ কাষলৈ আহিছোঁ। সেই যুৱতীগৰাকীয়ে জীৱন সংগ্ৰামৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ। যুৱতীগৰাকীয়ে বৰ্তমান চকুৰে নেদেখে, কিন্তু তাৰ পাছতো এইদৰে যুৱতীগৰাকীয়ে নিজৰ জীৱন প্ৰৱৰ্তাই থকা দেখিবলৈ পোৱা গৈছে। আৰু যুৱতীগৰাকীৰ কাষলৈ গৈ আমি কথা পাতিবলৈ চেষ্টা কৰিম। বৰ্তমান তেখেতে কেনেধৰণে এই দোকানখন দিয়ে জীৱন নিৰ্বাহ কৰি আছে বায়েক আৰু ভনীয়েকে। বলক যুৱতীগৰাকীৰ সৈতে কথা পাতোঁ, কেনেকৈ জীৱন সংগ্ৰাম কৰিছে আৰু কি পৰিস্থিতিত বৰ্তমান এই দোকানখন দি থাকিব লগা। আমি আপোনালোকক যিগৰাকী যুৱতীৰ সৈতে কথা পাতিবলৈ, যিগৰাকী যুৱতীৰ জীৱন সংগ্ৰামৰ বিষয়ে জনাবলৈ আমি আহিছিলোঁ, সেই যুৱতীগৰাকীৰ কাষত আমি উপস্থিত আছোঁ। প্ৰথমতে মোৰ কেমেৰা সতীৰ্থক এবাৰ দোকানখন দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। কিদৰে বৰ্তমান বায়েক আৰু ভনীয়েকে এইদৰে তেখেতলোকে জীৱন সংগ্ৰাম কৰা দেখিবলৈ পোৱা গৈছে। তেখেতলোক দুয়োগৰাকী দোকানখনত থাকে আৰু এইদৰে তেখেতলোকে দোকানখন দি বৰ্তমান জীৱন নিৰ্বাহ কৰি আছে। যুৱতীগৰাকীৰ নাম হৈছে ৰীণা আৰু যুৱতীগৰাকীয়ে এইদৰে এই সৰু তামোল পাণৰ দোকানখন দিয়ে জীৱন নিৰ্বাহ কৰি আছে। আৰু যুৱতীগৰাকীয়ে কেতবোৰ কথা আমি যেতিয়ালৈকে আমি ৰেকৰ্ডিং কৰা নাছিলোঁ তেতিয়ালৈকে তেখেতলোকৰ লগত কথা পাতোঁতে গম পাইছোঁ। কিছুমান চকু থাকিও অন্ধ ব্যক্তি বৰ্তমান আমাৰ সমাজত যে আছে সেয়া প্ৰমাণ হ'ব তেখেতৰ মুখেৰে কথা শুনিলে। এবাৰ মই মোৰ সতীৰ্থক এবাৰ জুম কৰিবলৈ অনুৰোধ জনাইছোঁ। এখন বেনাৰ লগাই থৈছে ইয়াতে আৰু বেনাৰখনত লিখা আছে, তাৰিখটো লিখি দিছিলে মানে 25/22/2022 তাৰিখে এখন বেনাৰ ইয়াতে লগোৱা হৈছিলে। বেনাৰখনত লিখা আছে, প্ৰিয় গ্ৰাহকসকল, আপোনালোকে মোৰ দোকানত তামোল পাণ, চিগাৰেট, কেপি লগতে আচাৰ বিক্ৰী কৰিছোঁ। এই সকলোবোৰ আপোনালোকে কিনাৰ পাছত মোৰ হাতত পইচা দি যায় যেন, কাৰণ মই চকুৰে নেদেখোঁ। মোক অন্যায় নকৰিব। কিছু সময়ৰ পূৰ্বে আমি কথা পাতোঁতে কৈছিলে, তলত লিখি দিছে ইতি ৰীণা বুলি। আৰু এই যুৱতীগৰাকীৰ লগত আমি কথা পাতোঁতে কৈছিলে কিছু সময় পূৰ্বে যে তেখেতৰ লগত যিসকল ব্যক্তি আহে, বহু ব্যক্তিয়ে ইয়াতে তামোল পাণ খোৱাৰ পিছতে কেতিয়াবা তামোল হয়তো 10খন যদি থাকে, এখনৰ পইচা দি বাকীখিনি তেখেতলোকে পইচা নিদিয়াকৈ ইয়াৰ পৰা গুচি যায়। মই বায়েক আছে, বায়েকৰ লগত অকণমান কথা পাতিবলৈ চেষ্টা কৰিছোঁ পোনপ্ৰথমে। আপুনি যিহেতু কৈছিলে যে আপুনি দিনটো বেলেগত কাম কৰে আৰু তাৰপিছত আপুনি আহি এই অলপ এনেকৈ কামত সহায় কৰি দিয়ে, কেনেকুৱা পৰিস্থিতিত আপোনালোকে এই দোকানখন দি বৰ্তমান জীৱন নিৰ্বাহ কৰিছে অকণমান কওক। মই এনেকৈ তাৰমানে মানুহৰ ঘৰে ঘৰে ফুৰি থাকোঁ, কাম কৰিব যাওঁ। তাৰপিছত আহি আকৌ খন্তেকীয়া আহি তাইক অকণমান দেখা দি থৈ গুচি যাওঁ, আকৌ আহোঁ, আকৌ মোক মাতিলে মই আকৌ গুচি যাওঁ। এনেকৈ কৰি অহা যোৱা কৰি থাকোঁ। আৰু ক'ত কাম কৰে আপুনি? মই কনকলতাত কৰোঁ, অনিল নগৰত কৰোঁ, এনেকৈ কৰি থাকোঁ। মানে কেইবাটাও স্থানত কৰি আপোনালোকে এইটো জীৱন নিৰ্বাহ কৰি আছে। আৰু কেতিয়াৰ পৰা এইটো নেদেখাটো কেতিয়াৰ পৰা, সৰুৰে পৰা নে মাজৰ পৰা? নহয়, এতিয়া 12 বছৰ হৈ গ'ল। 12 বছৰ হ'ল দেখা নোপোৱা হ'বলৈ। এতিয়া তাই ঘৰতে বহি আছিলে। তাৰপিছতে যেতিয়া হোটেলখন দিলে, হোটেলখন দিওঁতে ভাবিলোঁ কি এতিয়া আমি তামোল পাণৰ দোকান এখন দিলে তই তাতে বহি থাকিবি আৰু মই এনেকৈ মানুহৰ ঘৰত কাম কৰিবলৈ যাম, খাব, এনেকৈ বুলি ভাবিলোঁ। তাৰপিছতে প্ৰথম কেইদিন যেনিবা পইচা নাহিছিলে, দুই এটা মানে পইচাৰ বুটলিও লৈ গৈছে। আৰু তাৰপিছত পইচাখিনি বুটলি নি সেইকেইটা দেখা পোৱা নাই। আৰু যিকেইটা পাইছোঁ মানে 500 মান টকা পাইছোঁ আমি। তাৰপিছতে আকৌ দ্বিতীয় দিনাখনো সিমানেই পাইছোঁ। তাৰপিছৰ পৰা মানে মানুহবিলাকে চিগাৰেটো লৈ যায়, তামোলো লৈ যায়, এনেকৈ মানে মাজে মাজে লৈ যাই থাকে। সেনেকৈ ইয়াতে কোনোবা আহিছেনে আপোনালোকক এনেকুৱা সহায়ৰ হাত কিবা আগবঢ়াইছে নি? বৰ্তমান সময়লৈকে কোনোবা সহায়ৰ হাত কিবা আগবঢ়াইছে? এতিয়ালৈকে আগবঢ়োৱা নাই, এতিয়ালৈকে আগবঢ়োৱা মানুহ অহা নাই। এনে মানে আহিছিলে কেইজনমান, এদিন আহি পেলাই নিউজত লৈ গৈছে। সেইজনে কৈছিলে কিবা কিবি দিম বুলি, পিছে এতিয়ালৈকে দিয়া নাই। আৰু এই বাইদেউগৰাকী কেতিয়াৰ পৰা, মানে নেদেখাটো আপুনি ক'লে সৰুৰে পৰা নহয়, মাজত ধৰি হৈছে। দেখুওৱা ক'ত কৰিছে দেখা মেলা? GMCত কৰিছোঁ, নেট ক্লাবত দেখালোঁ। নেট্ৰালত যোৱা নাই,
এনে ক্লাবত গৈছোঁ আৰু জেমচি আপোনালোকক কি ক'লে তাই এনেতো চকুকেইটা পৰিষ্কাৰ বুলি কৈছে চকুকেইটা ভালে আছে পৰিষ্কাৰ আছে কেইবা দেখা নাপায় এনেকৈ কৈছে এইটোৱে কৈছে পাৰিব মই যিগৰাকী যুৱতীৰ সৈতে আমি কথা পাতিবৰ কাৰণে আহিছিলোঁ যুৱতীগৰাকীৰ লগত অলপ কথা পাতিব বিচাৰিছোঁ ইতিমধ্যে যিগৰাকী বাইদেউৰ লগত থাকি ভনীয়েকে বৰ্তমান জীৱন সংগ্ৰাম কৰি আছে এই যুৱতীগৰাকীয়ে কেনেদৰে বৰ্তমান এই দোকানখনত বহি কি ঘাত প্ৰতিঘাত পাইছে কোন কেনেকুৱা মানুহ আহিছে মই প্ৰথমে এটা কথা কৈ লৈছিলোঁ যিহেতু চকু থাকি অন্ধ হোৱা মানুহ শিক্ষিত ভদ্ৰ মানুহ বহুখিনি আছে আমাৰ সমাজত এই ইয়াতে তামোল পাণ ইয়াতে ৰাখে কিন্তু এই তামোল পাণৰ দোকানখনত বাইদেউগৰাকীয়ে কোৱা মতে ইয়াত যদি 10খন তামোল থাকে এখন তামোলৰ পইচা দি বহুতে লৈ যায় গতিকে শিক্ষিত ভদ্ৰ মানুহ বহুখিনি আছে তাইৰ সৈতে কথা পাতিব বিচাৰিছোঁ কেনেকৈ বৰ্তমান জীৱন সংগ্ৰাম আগবঢ়াই আছে আৰু যিসকল সুহৃদয়বান ব্যক্তিয়ে আমাৰ লগত যোগাযোগ কৰিছিলে যুৱতীগৰাকীৰ মই ভিডিঅ' যেতিয়া সামাজিক মাধ্যমৰ জৰিয়তে আপোনালোকৰ বাবে আগবঢ়াইছিলোঁ যিসকলে সহায়ৰ হাত আগবঢ়াম বুলি ভাবিছে অনুৰোধ জনাইছোঁ এই বাতৰিৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ আপোনালোকে যদি পাৰে এই যুৱতীগৰাকীক অকণমান সহায় কৰক চকু থাকি নেদেখা মানুহে যেতিয়া এনেকুৱা কামবোৰ কৰে তাতকৈ লজ্জাজনক বিষয় একো নাই এখন শিক্ষিত সমাজ বুলি কয় সকলো শিক্ষাৰ আৱৰি থকা সমাজ বুলি কয় কিন্তু এইসকল যে অশিক্ষিত মানুহ এতিয়া আমাৰ মাজত আছে তেতিয়া এইটো কিন্তু প্ৰমাণ কৰে এই কথাটো মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি যিহেতু কৈছে মই সৰুৰে পৰা নহয় মাজত ধৰি আপুনি এনেকুৱা হৈছে আপোনাৰ লগত আপুনি নেটৱৰ্ক ক'ত দেখুৱাইছে বুলি ক'লে পাণ বজাৰ দেখাইছোঁ GMC দেখাইছোঁ আৰু নেটেলাত দেখাইছোঁ মোৰ দাদাৰ লগত গৈছিলোঁ এজন দাদাৰ লগত গৈছিলোঁ দাদাজনে মানে দেখাই দিছিলে তাৰপিছত সেই দাদাজনক দেখাওঁতে মানে মানুহজন ডক্টৰটো কৈছে তুমিতো চকুকেইটা পৰিষ্কাৰ আছে তোমাৰতো একো প্ৰব্লেম নাই তুমি কিয় দেখা নোপোৱা মোক এনেকৈ কৈছে তাৰপিছত কোৱা থাকি আৰু ডক্টৰে মানে মানুহজনে সুধিলে বোলে কিয় দেখা নাপায় এইটোতো আমি এতিয়া নাজানো কিয় দেখা নাপায় আমাৰ ফালৰ পৰা একো উপায় নাই ডক্টৰজনে সেনেকৈ কৈছে কোৱাৰ পিছত মানে মই আৰু কি ক'ম ডক্টৰে কৈছে আমাৰ উপায় নাই এনেকৈ বুলি কৈ আহিলোঁ অহাৰ পিছত মই কিন্তু আহিছোঁ কিন্তু একোৱেই দেখা নাপাওঁ মই ভাবি থাকোঁ কিয় দেখা নাপাওঁ মইতো একোৱেই দেখা নাপাওঁ আৰু ডক্টৰে দেখোন কয় বোলে ভালে আছা কিয় দেখা নোপোৱা এনেকৈ কয় মই এতিয়া সেইটোৱে ভাবি থাকোঁ মই কিয় দেখা নাপাওঁ তাৰপিছত ধৰি এতিয়া বাইদেউ মানে পাণ তামোলৰ দোকানটো দি দিছে পাণ তামোলৰ দোকানটো এনেকৈ চলি আছোঁ যে মানে বাইদেউ যদি মোক 70 টকা তামোল কাটি দিছে তাৰে বাতিটোত মানে থৈ দিওঁ 70 টকা তামোল তাৰে মানে 5খনহে থাকিব বাকীকেইখন চব লৈ গুচি যায় আৰু যদি কেতিয়াবা 10খন তামোল কাটি দিয়ে তাতে মানে 2খন থাকিব বাকীকেইখন চব লৈ যায় তাৰপিছত মই বাতিটো মানে এনেকৈ প্লেটখন দাঙি পেলাই এনেকৈ চালি বাতিটো মানে 2খন তামোল আছে আৰু ইমান তামোল কি হ'ল কোনে নিলে তাৰপিছত বাইদেউ আহে বাইদেউ তই কেইটা তামোল কাটি দিছিলি বাইদেউ কৈ মই 10খন দিছিলোঁ কাটি 10টা তামোল কাটি দিছিলোঁ সেনেকৈ কয় তাৰপিছত 10খন তামোলত 2খনহে তামোল আছে আৰু তামোল নাই তাৰপিছত এনেকৈ বুলি কয় তাৰপিছত হয় নেকি কোনোবাই নিছে তই এটা কাম কৰিবি এই তামোলৰ পলিথিনটোত তই মই কাটি দিওঁ এই পলিথিনটো বান্ধি পেলাই তই হাতত লৈ থাকিবি নহ'বা এটা পলিথিনটোত লৈ ভৰাই ল'বি তেতিয়া তামোল নিব নোৱাৰে তাৰপিছত মানে বাইদেউ কাটি দিয়ে মই এনেকৈ হাতৰ মুঠিত লৈ থাকোঁ বা মানুহ যদি কাষ্টমাৰ আহে মোক এটা চিগাৰেট দেচোন এই চিগাৰেটটো এনেকৈ ওলাই দিলোঁ মানুহৰ হাতত পইচা দিয়ে সেইখন চিঠিখন চাই পেলাই পইচাটো হাতত দিয়ে আৰু আহি পেলাই মানে মোক কয় এটা শিখৰ দেচোন শিখৰটো দিলোঁ তাৰপিছত আৰু এই কাগজখন চাই পেলাই পইচাটো হাতত দি থৈ গুচি যায় তুমি পইচাটো লোৱাচোন কাগজখন লিখি দিয়াৰ পাছতহে এইটো হাতত দিয়াটো কৰিছে হয় হাতত দিয়াটো কৰিছে তেওঁলোকে মানে আগতে গম পোৱা নাছিলে তেওঁলোকে মানে পইচা থৈ যায় বেলেগে লৈ গুচি যায় মই গমেই নাপাওঁ হয় দিয়াটো দি থৈ যায় কিন্তু মই গম নাপাওঁ পইচা দিয়া বুলি যে নেকি কাগজটো লিখি দিয়াৰ পৰা তেতিয়া জানিলে যে এই ছোৱালীজনী দেখা নাপায় কি পায় আপোনাৰ দোকানত কি পায় মোৰ দোকানত মানে এই আচাৰ পায় তামোল পায় চিগাৰেট পায় শিখৰ পায় কেপি পায় বিমল পায় আৰু মানে তামোল পাণ পায় মানে চাহো পায় চাহ পায় ইয়াতে আপুনি এই যিখন দিছে যে দোকানখন দিছে এই দোকানখনে আপোনালোকৰ পৰিয়ালটো চলিবলৈ হয় না তেনে মানে মোটামুটি অকণমান চলে আৰু বাইদেউ মানে বাহিৰত কাম কৰে সেনেকৈ মানে চলি আছোঁ আৰু তেনে বাইদেউ মানে বেলেগতো কাম কৰে আৰু এয়া আমি আপোনালোকক দেখুৱাইছোঁ ৰীণাৰ জীৱন কাহিনী আৰু এইকেইটা আপোনাৰ মই কেমেৰা সতীৰ্থক এবাৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ আপুনি কেইটামান শিখৰ বিমল ব্ৰেড বিস্কুট মটৰ এইদৰে লৈ জীৱন সংগ্ৰাম আগবঢ়াই নিয়া মানুহ বহুত আছে কিন্তু বিশেষকৈ এগৰাকী যুৱতীক দেখুওৱাৰ কাৰণ এটাই যে তেখেতে চকুৰে নেদেখে আৰু
যেতিয়ালৈকে এখন লিখি দিয়া নাছিলে ইয়াতে লিখি দিয়া নাছিলে প্ৰিয় গ্ৰাহকসকল মই অন্ধ হয় আপোনালোকে যদি কিবা খায়ো তেতিয়াহ'লে দি যাব কিন্তু সেই লিখি নিদিয়ালৈকে কিন্তু মানুহে ইয়াতে থৈ যায় ইয়াৰ পৰা লৈ যায় গতিকে শিক্ষিত ভদ্ৰ মানুহ কিমান আছে আপোনালোকে গম পাইছে মই আশা কৰিছোঁ চকু নাথাকি যাৰ চকুৱে নেদেখে তাক আমি অন্ধ বুলি কওঁ যি কিন্তু চকু থাকিও নেদেখে সেইজনক আমি কি বুলি কওঁ আপোনালোকে নিজে নিজে এইটো বিচাৰ কৰক কিন্তু আশা কৰিছোঁ আমাৰ এই প্ৰতিবেদন চোৱাৰ পাছত যদি আপোনালোকে এই যুৱতীগৰাকীক বিভিন্ন সুবিধাৱান লোকে ইতিমধ্যে মোৰ লগত যোগাযোগ কৰিছে যে ৰীনাক সহায় কৰিবলৈ বিচাৰিছে কিন্তু ৰীনাক সহায় কৰিবলৈ বিচৰাৰ পাছতো যদি আপোনালোকে তেখেতলোকৰ মই সুধিছিলোঁ গুগল পে' নাম্বাৰ বৰ্তমান সময়ত তেখেতলোকৰ উপলব্ধ নহয় তেখেতলোকৰ বেংক একাউণ্টৰ যিটো নাম্বাৰ আছে আপোনালোকৰ বেংক একাউণ্ট যোনটো নাম্বাৰ সুবিধাৱান যদি কোনোবা ব্যক্তিয়ে ৰীনাক সহায় কৰিব বিচাৰে তেতিয়াহ'লে সেই নাম্বাৰত আপোনালোকৰ কিবা অৰিহণা আগবঢ়াব পাৰে গতিকে আপুনি অসমবাসী ৰাইজক কিবা এটা কৈ দিয়ক যে ৰীনাক কেনেধৰণে আপুনি সহায় কৰাটো বিচাৰিছে চকু মেডিকেলত দেখুৱাটো বিচাৰিছে নে দোকানখন বনাই দিয়াটো বিচাৰিছে নে কেনেকুৱা কি বিচাৰিছে আপুনি এবাৰ কৈ মই হেমন্ত বিশ্ব ছাৰৰ পৰীক্ষা মই কৈছোঁ তেওঁ জানো আমাক কিবা সহায় হিচাপত কৰে তাক আশা কৰিছোঁ আমি চলিবলৈ উপায় নাই আমি কাম কৰি চলি আছোঁ এই ভণ্টি যাতে দোকান এনেকৈ চলি পেলাই খাই আছে এইটো বুলি মই আপোনালোকক সহায় বিচাৰিছোঁ মই এবাৰ ৰীণাৰ ওচৰলৈ পুনৰ যাব বিচাৰিছোঁ আমি যিহেতু ৰীণাৰ ওচৰৰ পৰা যাম ৰীণা তোমাৰ ওচৰলৈ আহিছোঁ আমি দেখুৱালোঁ আপোনাৰ দোকানখন দেখুৱালোঁ অসমবাসী ৰাইজে বহুতখিনি মানে এতিয়া জ্ঞানী গুণী দয়ালু বহুতখিনি মানুহ আছে বহুতৰ টকা আছে আমাৰ টকা নাই তথাপিও তোমাৰ হৈ আমি যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিম যিখিনি মানুহে আপোনাৰ হয়তো দোকানখন বনাই দিব কোনোবাই আপোনাৰ চকু দেখুওৱা দায়িত্ব ল'ব গতিকে আশা কৰিছোঁ তুমি অসমৰ যিমানখিনি মানুহে আমাৰ এই বাতৰি চাব সেই বাতৰি চোৱা মানুহখিনিক তুমি কিবা এটা কৈ দিয়া যে কি বিচাৰা তুমি চকুৰ কাৰণে লাগে বা কেনেকুৱা কি বিচাৰা কৈ দিয়া নমস্কাৰ হেমন্ত ছাৰ মোক যাতে হেৰি চকুটো যাতে ভাল হয় মানে আৰু মানে মোক চকুটো দেখা পাবৰ কাৰণে মানে মই অনুৰোধ কৰিছোঁ হেমন্ত ছাৰ আপুনি যাতে এইখিনি সহায় কৰে ধন্যবাদ জনাইছোঁ আমি এগৰাকী যুৱতীৰ এই জীৱন সংগ্ৰামৰ কাহিনী দেখুৱাবলৈ আহিছিলোঁ ইয়াতে আৰু ৰীণাৰ যি কাহিনী সেয়া কাহিনী ইতিমধ্যে এজন ব্যক্তিয়ে প্ৰকাশ কৰিছে আৰু এইখন পোষ্টাৰ নোচোৱাকৈ তেখেতে যদি অন্ধ বুলি কৈছে এইখন পোষ্টাৰ নোচোৱাকৈ যদি মানুহে ইয়াত থৈ যোৱা পইচাকেইটাও যদি লৈ যায় তাতকৈ আৰু লজ্জাজনক বিষয় একো নাই গতিকে আশা কৰিছোঁ অনাগত দিনবোৰত ৰীণাক যিসকল সুবিধাৱান লোকে সহায় কৰিব বিচাৰিছে সেই ব্যক্তিসকলে বাইদেউৰ যোগাযোগ নাম্বাৰটো আপোনাৰ যোগাযোগ নাম্বাৰটো কিমান আছিলে এবাৰ কৈ দিয়ক মোবাইলৰ নাম্বাৰ 9577204960 নাম্বাৰটো ওপৰতো আপোনাক দি দিম যিখিনি মানুহে আমাৰ লগত যোগাযোগ কৰিছিলে ৰীণাক সহায় কৰিবৰ বাবে সেইখিনি মানুহৰ কাৰণে আমি এই বাতৰি প্ৰস্তুত কৰি দিছোঁ আৰু সেইসকল লোকে বাইদেউৰ যিটো নাম্বাৰ আছে সেই নাম্বাৰটো যোগাযোগ কৰিব আৰু অনাগত দিনত ৰীণাৰ এই দোকানখন আৰু অকণমান ডাঙৰ হৈ ভালদৰে থাকিব বুলি আশা কৰিছোঁ পুনৰবাৰ সকলোকে আমাৰ প্ৰতিবেদন চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে যাতে এই সুবিধাৱান ব্যক্তিসকলে ৰীণাক সহায় কৰি অকণমান আগবাঢ়ি যাবলৈ সহায় কৰি দিয়ে তাকে কামনা কৰিছোঁ মই পবিত্ৰ কেমেৰা পাৰ্চন ৰিদীপৰ সৈতে এই প্ৰতিবেদনৰ মাজৰ পৰা বিদায় মাগিছোঁ চাই থাকিব নিউজ NH7 ধন্যবাদ নিশাৰ শেষত আছে প্ৰভাত জীৱন নাটৰ শেষত সকলো পোৱাৰ পাছত জীৱন নাটৰ শেষত সকলো পোৱাৰ পাছত শান্তি ল'বা সিপাৰত